গুড মৰ্নিং গাইজ ৰাতিপুৱাই খাবলৈ লৈছোঁ চাহ আৰু আমি এফালে ওলাই যাম সেইকাৰণে ৰাতিপুৱা সোনকালে ভাত খাই ল'লোঁ ভাতৰ লগত দাংবডি আলু ভাজি লগতে চালাড আছিল তিয়ঁহ গাজৰ বন্ধাকবি তেনেকৈ লগতে দালি আৰু শুকান মাছৰ চাটনি এটা আছিল বজাৰ কৰিও আহিলোঁ আমি বিশাল গ'লোঁ বিশালৰ পৰা মই পাউচ এটা ল'লোঁ যিকোনো বস্তু তেনেকৈ থাকিব ৰাখিবলৈ কাৰণে আৰু আমাৰ ছোৱালীকেইজনী বহুত কিবা কিবি ল'লে আৰু এই টেকেলিও লৈছে টেকেলিয়ে কয় নে কি কয় নাজানো পইচা ভৰাবলৈ কাৰণে লৈছে আৰু বহুখিনি মানে বস্তু লৈছে যেনে ধৰি লওক এই আমাৰ পঞ্চমীয়ে লৈছে এটা বেগ ইউনিভাৰ্চিটি যাবলৈ কাৰণে অলমষ্ট বাৰু শেষ হ'বলৈ হ'লেই আৰু লগতে লৈছে এতিয়াতো শ্বৰ্ট কুৰ্তি বহুত ট্ৰেণ্ডত আছে সেইকাৰণে গোটেইকেইজনী এটা এটা লৈছে আৰু গোটেই শ্বৰ্ট কুৰ্তিখিনিৰ প্ৰাইচ আছিল 299 আৰু বিশাল সঁচাকৈ কয় যে আমাৰ মিডল ক্লাছ ফেমিলিৰ এটা শ্বপিং মল হয় বুলি সঁচাকৈ বস্তুবোৰ খুব কম প্ৰাইচতে পোৱা যায় আৰু এটা বস্তু দেখুৱাওঁ ৰ'ব গীতাশ্ৰী হাতৰ ৰুমত নিজেতো মানুহ আছেই লগতে তাহাঁতি চৰাইও ৰাখিছে ইয়াত চৰাই নতুনকৈ কণী পাৰিছে